নমস্কাৰ স্বাগতম জনালোঁ অন্য এটি ভিডিঅ'লৈ আৰু লগতে সকলো বন্ধু বান্ধৱীলৈকে গুড মৰ্ণিং মানে সুপ্ৰভা। আজি মানে অন্য এটা প্ৰতিবেদন লৈ আনিছোঁ আপোনালোকক। এইটো হৈছে শেৱালি গছ। মানে শেৱালি গছটো নিশ্চয় আপোনালোকে চিনি পায় বা জানে। আৰু সেই শেৱালি গছটো হৈছে শৰতৰ আগমন। শেৱালি ফুল নাথাকিলে শৰত মানে আধৰুৱা হৈ যেন পৰিব, ঠিক এনেকুৱা। আৰু শেৱালি ফুলটো কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। শেৱালি ফুলটো মোৰ কাৰণে একদম প্ৰিয় ক'ব লাগিব। কিন্তু লগতেতো শেৱালি ফুলটো মানে এনেকুৱা উপকাৰী, মানে ফুল আৰু পাত এই দুয়োটাই মানে উপকাৰী হয়। শেৱালি ফুল সেনেকুৱা শৰতৰ সময়ত মই বেলেগৰ পৰা লৈ আনিহে খাইছিলোঁ, কিন্তু এতিয়া মোৰ নিজৰ ঘৰতে পদূলিত শেৱালি ফুল হৈ গৈছে। আৰু এটা কথা, শেৱালি ফুলটো মানে প্ৰতিটো ঘৰৰ পদূলিত বা ঘৰৰ কাষত এনেকুৱা ৰুব লাগে। কাৰণটো হৈছে সেই শেৱালি গছটো মানে বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰে। যেনে নিম গছ, তুলসী গছ আৰু এই শেৱালি গছ, এইবোৰে বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰে। সেইকাৰণে শেৱালি গছটো মানে ঘৰৰ কাষত বা পদূলিত ৰুব লাগে। শেৱালি ফুল বা পাত সেই দুয়োটাই মানে সমানে গুণাগুণ হয়। সেইকাৰণে যিটো মানে শেৱালি ফুল বা পাত খাব লাগে চৰ্দি কাহ জ্বৰ এইবোৰৰ কাৰণে একদম মানে উপকাৰী ক'ব লাগিব। আৰু মই নিজে এইবোৰ খাই থাকোঁ, সেইটো কাৰণে চৰ্দি কাহৰ পৰা মই অলপ দূৰত আছোঁ। কাৰণ আমাৰ সৃষ্টিমতে শেৱালি ফুল বা পাতে নাখায়, সেইটো কাৰণে মানে চৰ্দি কাহ হৈয়ে থাকে। শেৱালি ফুল বা পাতৰ পৰা গুণাগুণকেইটা যেনে চুলি, মূৰৰ চুলিকেইটা যিবিলাকৰ সৰি থাকে সেইবিলাকৰ কাৰণে আৰু বেছি উপকাৰী হয়। সেই পাতটো মানে 5-6টামান লৈ বটিব লাগে, বটি তাৰপিছত গৰম পানীত উতলাব লাগে। উতলাই তাৰ মানে যিমান এগিলাচমান পানী ল'ব, এগিলাচমান পানীৰ পৰা উতলাই আধা কাপমান ৰাখি দিব। তাৰপিছত ঠাণ্ডা কৰিব, তাৰপিছত মূৰৰ চুলিৰ ওপৰত ঘঁহি দিব। তাৰপিছত চাব কেইদিনমান 3-4 দিনমান কৰিব। তাৰপিছত চুলিৰ সৰি যোৱাৰ প্ৰব্লেমটো সমস্যা সমাধান হ'ব পাৰে। আপোনালোকে কৰি চাবচোন, যিবিলাকে মানে চুলি সৰি আছে। তাৰপিছত এইফালে সৃষ্টিৰ ৰেডি স্কুলত যাবৰ কাৰণে মৰ্ণিং গুড মৰ্ণিং দিয়া। সৃষ্টি মৰ্ণিং দিছে। তো এনেকুৱা কৰি আৰু কেইটামান গুণাগুণ আছে, তো মই কেইটামান গুণাগুণটো মই নিজে প্ৰমাণ পাইছোঁ, সেইটো কাৰণে এইবোৰ মই কৈছোঁ। ৱাও বঢ়িয়া, ধুনীয়া, খাব লাগিব, একদম বঢ়িয়া হৈছে। সৰি পৰিছে এয়া বগা বগা, এইটো মানে বুটলি ল'ব লাগিব এতিয়া। বিশেষকৈ মালয়েছিয়া, ইণ্ডোনেছিয়াত এই শেৱালি ফুলৰ ঔষধি হিচাপে বেছি ব্যৱহাৰ কৰা দেখা যায়। মোৰ কাৰণে ন' ছাইড ইফেক্ট হয় শেৱালি ফুল, কিন্তু ডক্টৰ ৰেণী দেৱীয়ে কৈছে যে এনেকুৱা 3টামান প্ৰব্লেম বা 3টামান ছাইড ইফেক্ট হ'ব পাৰে বুলি কৈছে। যিসকলে মানে প্ৰেগনেণ্টত থাকে, সেই প্ৰেগনেণ্ট থকা সময়ত শেৱালি ফুল বা পাত খাব নাপায় বুলি কৈছে। তাৰপিছত আৰু এটা হৈছে, যিসকল মানে সৰু সৰু বাচ্চা 5 বছৰৰ তলৰকেইটা যদি খায়, তেতিয়াহ'লে সিহঁতৰ কাৰণে অলপমান প্ৰব্লেম হ'ব পাৰে বুলি কয়। তাৰপিছত আৰু কিবা এটা আছিলে, কিন্তু মই পাহৰিছোঁ, যিটো মানে ডক্টৰ ৰেণী দেৱীয়ে কোৱা কথা। আজিৰ ভিডিঅ'টো হৈছে জাষ্ট ইনফৰ্মেটিভ ভিডিঅ' হৈছে, কাৰণ 3 মিনিটৰ ভিডিঅ' মই বনালোঁ। যদি ভাল লাগে তেতিয়াহ'লে চাব, আৰু যদি ভাল নাপায় তেতিয়া চাব নালাগে ভিডিঅ'টো। লগতে যিটো শেৱালি পাত বা ফুল, সেই সমানে গুণাগুণৰ কথাটো মই আৰু এটা কৈয়ে থওঁ। যিসকলে মানে ছোৱালী বা তিৰোতা সেইবোৰৰ মানে মেন্সৰ প্ৰব্লেম হৈ থাকে, তল পেটৰ মানে বিষ হয় বা অনুভৱ হয় এনেকুৱা বিষৰ অনুভৱ, সেইবোৰৰ কাৰণেও সেই শেৱালিৰ পাতটো বা ফুলটোৱে সহায় হ'ব, উপকাৰিতা হয়। আৰু লগতে চাইনিজৰ প্ৰব্লেমত ভুগি থকাসকলৰ কাৰণে এই পাতৰ পৰা ৰস উলিয়াই, আধা চামুচ ৰস উলিয়াই, তাৰপিছত আদা এচামুচ, তাৰপিছত এনেকুৱা চুগাৰ নাইবা তালমিৰিচ এচামুচ, তো এনেকুৱা কৰি মিশ্ৰণ কৰি তাৰপিছত তাৰ যিটো সমানে সমানে দুভাগ কৰিব, সমানে দুভাগ কৰি এভাগ দিনত মানে দুবাৰকৈ, দুভাগ কৰি দিনত 2বাৰ,
সেনেকৈ যদি সেৱন কৰে 3-4 দিন তেতিয়াহ'লে সেই চাইনিজৰ যিটো মানে ফলাফল আপুনি পাই যাব এইটো খাচাটো লৈ আনিছে ন বাছ এতিয়া আমি বটলিম ফুলকেইটা মই বটলি ল'ম বটলি মই মানে ৰেচিপি হিচাপত খাম যিটো মানে ৰেচিপি খাব লাগে নিয়মত কলখাৰৰ লগত এই ফুলটো ৰেচিপি বনাই খাব লাগে তেতিয়া মানে একেবাৰে উপকাৰী বটলি লৈছোঁ চাটনি ৱাও মজা দিয়া আছে বটলি আছে আৰু মই বটলি আছোঁ ৱাও আৰু শেৱালি ফুল বা পাত যিসকলে নাখায় খোৱা নাই তেতিয়াহ'লে আজিৰ পৰা খোৱা আৰম্ভ কৰক আপুনি একদম গেৰাণ্টি পাই যাব সেই ৰিজাল্টটো শেৱালি ফুলৰ পৰা কি উপকাৰী পাব আপুনি একদম 100%